खुलुमबाय बे समाव सनितपुर जिल्लानि वेस्ट तेजपुर आनसलिकनि हाबिगाम गोथार बाथौ थानसालियाव मागो दमासि फोरबोआव आं दंफैयो आंबो दैमारि दिनै बे बोसोरनि जोबथा मागो फोरबो बे मागो फोरबोनि हाबाफारिखौ वेस्ट तेजपुर आनसलिकनि हाबिगाम गामिया जोबोद गाजा गोमजायै खुंफुंदों आरो बे गाजा गोमजायै खुंफुंनायजों लोगोसे बिथांमोननि गामिया गोदोआवहाय गुबुन धोरोमारिमोन आरो दासिमबो बिथांमोना गुबुन हारिनि राव बाहायो आरो जायगा जायगा दाबो बिथांमोना रावनि बेलायाव बा हारिमुनि बेलायाव गोबां खामानि मावनानै दंबावो ओंखायनो गासैबो बाथ्राखौ बे फोरबोनि गेजेरजोंनो मिन्थिनायनि थाखाय बे समाव बे गामिनि रायजो राजा माइनाव आरो बे गामि दैदेनगिरि बिथांमोना दङ बिथांमोननि गासैबो बाथ्राखौ बेखायनो थाखाय आवगायबाय मोर नाम मुथुरी गोथार नार्जारी गाँव हाबिगाँव बाथौपुरी और जिला सनितपुर जिहेतुके बे हाबिगाँव गामिया गोदोआवहाय गुबुन धोरोमाव दङ होननानै जों खोनानो मोननाय जादोंमोन नाथाय खाफाल मोजां दिनै बे मुहूर्तआवहाय फोरबो मागो दमासि फोरबो खुंबाय थादों एखनबा नोंथांमोना बाथौआरि जाबाय नाथाय गोदोआव नोंथांमोना गुबुन धर्म दंमोन खोनादों बे सोमोन्दै नोंथाङा मा बुंनो नागिरदों दीक्षा ग्रहण करी আজি उत्फुल्लित হৈ পৰিছোঁ যে আমি যেন বহুত তললৈ গৈ আছিলোঁ যেন আমি এতিয়া ক্ৰমে আমি ওপৰৰ যেন উঠি গৈ আছোঁ এনেকুৱা যেন মোৰ অনুভৱ হৈছে ধন্যবাদ দাদা আপুনি ক'লে যে শংকৰী ধৰ্ম যেতিয়া আপোনালোকে গ্ৰহণ কৰিছিলে শংকৰীয় ধৰ্মটোৰ লগত যেতিয়া আপোনালোকে সম্পৰ্ক আছিলে শংকৰী ধৰ্ম যিমান বছৰ আপুনি কৰিছিলে সেই মুহূৰ্তত আপোনালোকে ভাষা হেৰাইছিলে জাতীয় শক্ত হেৰাইছিলে সাজপাৰ হেৰাইছিলে সংস্কৃতি হেৰাই গৈছিলে আৰু আপুনি অস্তিত্ব হেৰুৱাৰ কথা ক'লে হয় না বাৰু এতিয়া মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ বৰ্তমান যিহেতুকে আপোনালোকে বাথুৱাৰী হ'বলৈ গৈ আছে হৈছে 2 বছৰ ধৰি আপোনালোকে বাথুৱাৰী হৈ গ'ল এতিয়া বাথুৱাৰী হোৱাৰ পিছত শংকৰীয়া যেতিয়া আছিলে বাথু হোৱাৰ পিছত কেনেকৈ অনুভৱ হৈছে আপোনালোকৰ হয় এতিয়া বাথু হোৱাৰ পৰা আমাৰ ল'ৰা ছোৱালী আদি কৰি আমাৰ জাতীয় যিটো আচাৰ নীতি সকলোখিনি আমাৰ পৰিৱৰ্তন দেখা পাইছোঁ আমাৰ সাজ পোছাক আদি কৰি আমাৰ খাম চিফুং যিখিনি আমি পূৰণ ঘূৰাই পাইছোঁ আমাৰ বৈশাখ বিহুৱে হওক সংক্ৰান্তি হওক আমাৰ খাম চিফুং চৰ্দা চেৰজা যিখিনি আমাৰ হেৰাই গৈছিলে এতিয়া সেইখিনিকো আমি ঘূৰাই পাইছোঁ আমাৰ নিজৰ জাতিৰ পৰিচয় ঘূৰাই পাইছোঁ নিজৰ জাতিৰ সাজ পোছাক ঘূৰাই পাইছোঁ নিজৰ জাতিৰ আচাৰ নিচাৰ বিচাৰখিনি আমি সম্পূৰ্ণ ঘূৰাই পাইছোঁ আপুনি দাদা যিহেতুকে বাথু ধৰ্মত গোটেই গাঁওখনে আপোনালোকে আহিছে বাথু ধৰ্মৰ দীক্ষিত হোৱাৰ মানসিকতা আপোনালোকে যথেষ্ট উৎসাহিতভাৱে আগবাঢ়িছে আৰু বৰ্তমান আজি যিহেতুকে যি ফৰ্বো বাথি ফৰ্বো অৰ্থাৎ মাঘ দমাচি ফৰ্বো আজি অনুষ্ঠান হৈছে আপোনালোকৰ ইয়াত সকলো গাঁৱৰ ৰাইজ কেনেধৰণৰ আপোনালোক সহায় পাইছে বাৰু হয় আমি বাথৌৰ যেতিয়াৰ পৰাই আমি বাথৌ ধৰ্মত আহিলোঁ তেতিয়াৰ পৰা আমি আমাৰ বছৰত 5টা পৰ্ব আছে সেই 5টা পৰ্বটো আমি সকলোৱে মিলিজুলি গাঁৱৰ যিমানখিনি আমি গাঁওবাসী আমি বাথৌ ধৰ্ম গ্ৰহণ কৰিলোঁ সকলোখিনিৰ পৰা ইমান সঁহাৰি পাইছোঁ সকলোৱে যোগাযোগ কৰে সকলোৱে আহে সকলো আৰজত আহে আজি এই মাঘৰ পৰ্বটোত উলহ মালহেৰে আমি কৰিলোঁ সকলোৱে আমাৰ সহযোগিতা কৰিছে সকলোৱে আহিছে আমি আৰজ প্ৰাৰ্থনা নজনা মানুহখিনিও মানে জানিবলৈ আহিছে আৰু ওচৰৰ পাজৰৰ যিখিনি অবাথৌ হৈ আছে তেখেতলোকেও সঁহাৰি জনাইছে যে আমিও যে বাথৌ গ্ৰহণ কৰিবলৈ ওলাইছোঁ আমি কি ধৰণৰ যাব লাগিব আমিও আছে হ'ল কি এতিয়া যিহেতুকে বাথৌ বিমুচাৰ যি মাধ্যম এই বাথৌ বিমুচাৰ মাধ্যমে আজি আপোনালোকৰ সন্মুখত আছে বাথৌ বিমুচাৰ দ্বাৰা আপোনাৰ গাঁওখনৰ ধৰ্মৰ সম্পৰ্কে গাঁওখনৰ সম্পৰ্কে মাতৃভাষাৰ সম্পৰ্কে বিভিন্ন কথা আজি উত্থাপন হৈছে আমাৰ মাজত সদৌ শেষত এটা প্ৰশ্ন আপোনালোকক জানিব বিচাৰিছোঁ প্ৰশ্নৰ উত্তৰ এটা কথা কি আমি এতিয়া যদি বড়ো হয় আপোনাক যদি মই সুধোঁ আপুনি কি জাতি আপুনি নিশ্চয় বড়ো বুলি ক'ব বড়ো বুলি কোৱাৰ লগে লগে কিন্তু ভাষাৰ কথা আহি পৰিলে সাজপাৰৰ কথা আহি পৰিলে আপোনাৰ সংস্কৃতিৰ কথা আহি পৰিলে সংস্কৃতি ভাষা আৰু সাজপাৰ এই সম্পৰ্কে আপুনি কি ধৰণৰ উদ্যোগ লৈছে যে আমি বড়ো হয় কিন্তু বড়ো ভাষা কোৱা নাই আমি অসমীয়া কৈ আছোঁ অসমীয়া ভাষাৰ পৰা বড়ো ভাষা কোৱাৰ যিটো ব্যৱস্থা কেনেধৰণৰ আগবাঢ়িছে আপোনালোকে
হয় এইটো বহুত গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আমাৰ বড়ো স্কুলো আছে বড়ো ছাত্ৰ ছাত্ৰীও স্কুলখনত গৈ আছে আৰু আমাৰ এহেম গুৰু হাইনাৰী ছাৰেও আমাৰ গুৰুদেৱ তেখেতেও জনাইছে আমাৰ বাথৌ বিভূ থানৰ জৰিয়তে তেখেতে এটা কৰ্মশালা খুলিবলৈ বিচাৰিছে আমি অত্যন্ত তেখেতক ধন্যবাদ জনাইছোঁ আমিও আগ্ৰহ এই আমাৰ এই কোভিডৰ কাৰণে যিটো আমাৰ মানে বন্ধ হৈ গ'ল এই বন্ধ হোৱাৰ কাৰণে আমি সেইটো কৰিব পৰা নাই এই কৰ্মশালাখন আমাৰ খুলিবৰ কাৰণে অতি আগ্ৰহেৰে আমি ৰৈছোঁ তেখেতেও জনাইছে যে আমি ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী আমাৰ ডেকা গাভৰু যিখিনি আছে আমাৰ ভাষাৰ ক্ষেত্ৰত আমি আগবঢ়াই নিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে আমি এখন ভাষাৰ কৰ্মশালা খোলা হৈছে ইতিমধ্যে আমাৰ সকলো যোগাযোগ হৈ আছে আমাৰ কৰ্মশালাখন খোলা হৈছে এতিয়া অলপ দিনৰ পিছতেই আমি আপোনালোকৰ চেনেল যোগেদি আমি এইটো পঠাব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আজি বাথৌ বিভূ থান আমাৰ শোণিত পশ্চিম তেজপুৰ আঞ্চলিকৰ হাবিগাঁও বাথৌপুৰীত আহি বাথৌ বিভূ থান আহি আমাৰ মাঘৰ পৰ্বত যি আপোনালোকে আমাৰ সাক্ষাৎকাৰ ল'লে বা এই সাক্ষাৎকাৰৰ যোগেদি আমি দুই এটা কথা ক'বলৈ পাৰি আমি নিজৰ জাতিত লৈ আহি নিজৰ ভাষা লৈ আমিও আহিম সেয়েহে আপোনালোকৰ চেনেল যোগে এই কথাখন ক'বলৈ পাই মই অত্যন্ত সুখী হৈছোঁ আৰু আমি বাথৌপুৰী গাঁৱৰ পৰাও আপোনালোকৰ চেনেলত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ কথাৰ পৰাই কিছু কথা গম পোৱা গৈছে হয় তেজপুৰ জিলাৰ ৱেষ্ট তেজপুৰ আঞ্চলিকৰ এই হাবিগাঁও গাঁওখন আদিৰে পৰা অন্য ধৰ্মৰ দীক্ষিত বা অন্য ধৰ্মৰ সাজপাৰ অন্য ধৰ্মৰ ভাষা অন্য ধৰ্মৰ লগত সম্পৰ্ক আছিল কিমান বছৰ ধৰ্মৰ লগত আপুনি অন্য ধৰ্মৰ লগত আছিল সেইটো ক'ব নেকি আপুনি হয় এতিয়া মোৰ বয়স বৰ্তমান 64 বছৰ হৈছে 64 বছৰ 62 বছৰেই মই মানে অন্য ধৰ্মৰ লগত আমাৰ শংকৰী ধৰ্মৰ লগত আছিলোঁ যিহেতু নেকি আমাৰ দেউতাহঁতে তেতিয়াতে নাম কীৰ্তন কৰিছিলে ভাওনা আদি কৰিছিল তেনেকুৱা হিচাপেই আমি বহু তললৈ গৈছিলোঁ ইমানখিনি তললৈ নামি গ'লোঁ যে মুক্তি পোৱা নিচিনা কিন্তু আমাৰ জাতিটো আমাৰ বড়ো জাতিটো এসময়ত শেষ মানে প্ৰায় শেষ খবৰ হয় শেষ পৰ্যায়ত পাইছিলেগৈ কিন্তু এতিয়া আমি এই দুবছৰতে যেন নতুন জীৱন আমি পাইছোঁ ঠিক তেনেকুৱাকৈ মই অনুভৱ হৈছে আমাৰ সমূহ বাথৌৱাৰী গাঁৱৰ বাথৌপুৰী গাঁৱৰ ৰাইজে আমাক মানে এইটো গ্ৰহণ কৰিছে আৰু আমি গ্ৰহণ কৰিছোঁ আৰু এতিয়া আপুনি ক'লে যে শংকৰীয়া ধৰ্ম আপুনি বহুত দিনৰ পৰা পালন কৰি আহিছিলে শংকৰীয়া ধৰ্মৰ লগত সম্পৰ্ক আছিলে শংকৰীয়া লগত ধৰ্মৰ আপোনালোকে কাম কৰিব পৰা নাছিলে আপুনি নিজৰ মনৰ বেদটোৰ পৰা কৈছে এতিয়া বৰ্তমান কিন্তু আপোনালোকে খুব ধুনীয়াকৈ আজি বাথৌ ধৰ্মৰ লগত যিটো আজি মাঘ পৰ্ব মানে অনুষ্ঠানটো খুব ধুনীয়াকৈ সুন্দৰভাৱে আপুনি পৰিচালনা কৰিছে মানে বাথৌ ধৰ্মৰ হয় নহয় জানো এই বাথৌ ধৰ্ম লোৱাৰ গুৰিতে আগবঢ়া এজন কেনেকৈ ধৰণৰ পৰিৱেশ আছিলে হয় আমাৰ পশ্চিম তেজপুৰ আঞ্চলিকৰ যিটো আমাৰ এতিয়া সম্পাদক ডাঙৰীয়া আছে আমাৰ হাবিগাঁও বাথৌপুৰী গাঁৱৰেই ৰাইজাও চিজুৱাৰী ডাঙৰীয়া তেখেতে আমাক পুনৰ ৰাস্তা দেখুৱাইছে আমাৰ পথ দেখুৱালে তেওঁ প্ৰথমতে ফুল বাথৌ গ্ৰহণ কৰিলে তাৰপিছত পশ্চিম তেজপুৰ আঞ্চলিকৰ আমাৰ আফাদগিৰি থানেশ্বৰ বড়ো ডাঙৰীয়াও আছে তেখেতলোকে আহি আমাক মানে এই দীক্ষাটো দিয়া যায় লগতে আমাৰ শোণিতপুৰ জিলাৰ বাথৌ মহাসভাৰ প্ৰধান প্ৰচাৰ जिहेतुके बे गामिनि गाहाय आफादगिरि दङ लोगोसे माइनाव बिथांमोन दङ बिथांमोननि माखासे बाथ्रा मिथिगोन दादा नमस्कार আপোনাক নমস্কাৰ মোৰ নাম শ্ৰী কুঠাৰ নাৰ্জাৰী গাঁও হাবিগাঁও বাথৌপুৰী আৰু জিলা শোণিতপুৰ আসাম আজি
মাঘৰ দমাচী ফৰ্বো আপোনালোকৰ হাবি গাঁৱত খুব ধুনীয়াকৈ অনুষ্ঠানটো হৈ আছে হয় আৰু আজি অনুষ্ঠানটোত লাগি আপোনালোকৰ উদযাপন কৰি কেনেকৈ লাগিছে অনুভৱ হয় আজি আমাৰ আপোনালোকৰ চেনেলযোৰে কথাটো কৈ খুব ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেল বাথৌ বীৰভূম ছাৰক লগতে আমি এই বাথৌ আমাৰ মাঘী পৰ্বটো আমি বছৰে পালন কৰি আহিছোঁ কিন্তু আজি আমি 2টা বছৰ হৈছে আমি বাথৌ ধৰ্ম গ্ৰহণ কৰা ফুল বাথৌ গ্ৰহণ কৰা সেয়েহে এই 2 বছৰত আমি যিমানখিনি আমি শিক্ষা পালোঁ বা আমাৰ জাতিৰ যি আচাৰ নীতিৰে আমি গ্ৰহণ কৰিলোঁ মাঘী দমাহী পালন কৰিলোঁ সঁচাকৈ বৰ ভাল লাগিছে আৰু আমাৰ মাজত শোণিতপুৰ জিলাৰ বাথৌ মহাসভাৰ মানে প্ৰধান প্ৰচাৰক এহেমবৰাই হাইনাৰী ছাৰে আমাক গুৰু হিচাপলৈ যি আমাক গুৰু শিক্ষাদান কৰিলে সেয়েহে আমি এই মাঘৰ পৰ্বটো ঠিক তেনেকৈ পালন কৰি আহিছোঁ আগতে কিন্তু আমি এই 2 বছৰৰ আগতে আমি মানে শংকৰী হিচাপে পালন কৰি আহিছিলোঁ কিন্তু কি হিচাপে আমি কৰিছিলোঁ আমি এতিয়া সেইটো উৎসৱত যদি যাওঁ তেতিয়াহ'লে এই উৎসৱৰ লগত আমি আকাশ পতাৰ আমি পাৰ্থক্য বুলি ভাবোঁ আজি যে এই ধৰ্মত আমি আহিছোঁ সঁচাকৈ খুব ভাল লাগিছে আৰু আমাৰ জাতিৰ নীতি জাতিৰ নিয়ম জাতিৰ আচাৰ বিচাৰ সকলোখিনি পাইছোঁ আৰু আমাৰ জাতিৰ সাজ পোছাক সকলোখিনি আমি ইয়াতে পাইছোঁ নিজৰ ভাষা কিন্তু ভাষা বুলি ক'বলৈ গ'লে এতিয়াও আমি আগতে যিহেতু শংকৰী আছিলোঁ ভাষা আমি সম্পূৰ্ণকৈ জনা নাছিলোঁ যদিও এতিয়া আমি ভাষাও জানিছোঁ কিন্তু আমি এতিয়া কুলিৰ দৰে হ'ব লাগিব দেই আগতে আমি ভাটৌৰ দৰে আছিলোঁ ভাটৌ মানে বান্ধনত থাকিছিলে যে অন্য কথা কৈছিলে আমি অন্য কথাহে কৈ আছিলোঁ কিন্তু এতিয়া আমি কুলিৰ দৰে নিজৰ স্বাধীনতা এটা উৰি বাকি নিজে কুলিজনে মানে যেনেকৈ নিজৰ আৱাজৰে মানে গোটেই তেওঁৰ কণ্ঠ বিলাই ফুৰে ঠিক তেনেকৈ আমি এতিয়া আমি আজাদ নিজৰ জাতিত লৈ আহি নিজৰ ভাষা লৈ আমিও আহিম